নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মিণ্ট লিভছ অৰ্থাৎ পদিনা পাতৰ উপকাৰী গুণসমূহৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। পদিনা হৈছে এনে এবিধ বনৌষধি উদ্ভিদ যাৰ উৎপত্তিস্থল ইউৰোপ যদিও বৰ্তমান সময়ত ভাৰতকে ধৰি বিশ্বৰ বহু দেশত ইয়াৰ খেতি কৰা হয়। পদিনা গছৰ পাত বিশেষকৈ চাটনি, ছামাৰ ডিটক্স ড্ৰিংক, হাৰ্বেল টি আদি তৈয়াৰত ব্যৱহাৰৰ লগতে মাউথৱাছ, চুইংগম, কেণ্ডি, পিপাৰমিণ্ট অইল, সোপ আদি উৎপাদনত ব্যৱহাৰ কৰা হয়। ইয়াক হিন্দীত পুদিনা আৰু ইংলিছত মিণ্ট নামেৰে জনা যায়। পদিনা বহু ঔষধি গুণেৰে সমৃদ্ধ। ইয়াত এণ্টিবেক্টেৰিয়েল, এণ্টি ইনফ্লেমেটৰী, এণ্টি টিউমাৰ, এণ্টি অক্সিডেণ্ট, এণ্টিভাইৰাছ, এণ্টি এলাৰ্জিক গুণৰ লগতে মেংগানিজ, কপাৰ আৰু ভিটামিন চি পোৱা যায়। ইৰিটেবল বাউল চিণ্ড্ৰম এনে এবিধ পেটৰ ৰোগ যাৰ ফলত পেটৰ বিষ, কফ আদিৰ সমস্যা হ'ব পাৰে। এনে ক্ষেত্ৰত পিপাৰমিণ্ট হাৰ্বেল টি অৰ্থাৎ পুদিনা গছৰ পাতেৰে তৈয়াৰী চাহ উপকাৰী। ইয়াৰ চাহত থকা এণ্টি অক্সিডেণ্ট গুণে এই সমস্যাবোৰ দূৰ কৰে। অথবা ডাক্তৰৰ পৰামৰ্শ লৈ ইয়াৰ টেবলেটো সেৱন কৰিব পৰা যায়। পুদিনা খালে খাদ্য ভালদৰে পাচন হয়। ইয়াৰ বাবে এগিলাচ কুহুমীয়া গৰম পানীৰ সৈতে কেইটোপালমান পদিনাৰ ৰস মিহলাই আহাৰ খোৱাৰ পাছত সেৱন কৰিলে ভাল ফল পোৱা যায়। পদিনাৰ চাহ সেৱনে মূৰৰ বিষ অথবা মাইগ্ৰেন দূৰ কৰে। ই মস্তিষ্কত ৰক্ত প্ৰবাহৰ ভাৰসাম্যতা ৰক্ষা কৰি মগজুক শান্ত কৰি ৰাখে আৰু ষ্ট্ৰেছ দূৰ কৰি একাগ্ৰতা আৰু স্মৃতি শক্তি বৃদ্ধি কৰে। ৩-৪টা পদিনাৰ পাত দাঁতেৰে চুবালে মুখৰ দুৰ্গন্ধ দূৰ হয়। পদিনাৰ পাতত থকা এণ্টিবেক্টেৰিয়েল গুণে মুখৰ ভিতৰৰ বেক্টেৰিয়া দূৰ কৰাৰ লগতে দাঁতকো বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। মিণ্ট লিভছ অৰ্থাৎ পদিনাৰ পাতত থকা এণ্টি ইনফ্লেমেটৰী গুণে বিষ উপশম কৰে। শৰীৰৰ কোনো অংশত হোৱা বিষ উপশমৰ বাবে অলিভ অইল, বাদাম অইল আৰু পিপাৰমিণ্ট অইল অৰ্থাৎ পদিনাৰে তৈয়াৰী তেল মিহলাই প্ৰভাৱিত অংশত লগালে আৰাম লাভ কৰে। পেটৰ বিষত পদিনা, জিৰা, জালুক, হিং মিহলাই খালে উপশম লাভ কৰে। তাৰোপৰি হাইজা ৰোগত পদিনা, পিঁয়াজৰ ৰস, নেমুৰ ৰস মিহলাই খালে উপশম লাভ কৰে। পদিনাৰ পাত ছাল আৰু চুলিৰ বাবেও উপকাৰী। পদিনাৰ পাত পিচি পেষ্ট বনাই মুখত সানি 15-20 মিনিটৰ পিছত মুখ ধুব লাগে। এনে কৰিলে মুখৰ ছালৰ ছিদ্ৰসমূহত সোমাই থকা লেতেৰা মলি আৰু তেল দূৰ হয় আৰু মুখৰ ফোঁহা দূৰ কৰি ছাললৈ এক প্ৰাকৃতিক উজ্জ্বলতা কঢ়িয়াই আনে। পিপাৰমিণ্ট অইল, অলিভ অইল, কোকোনাট অইল মিহলাই চুলিৰ গুৰিত লগাই আঙুলিৰে লাহে লাহে মালিচ কৰি 45 মিনিটৰ পিছত হাৰ্বেল চেম্পুৰে মূৰ ধুব লাগে। এনে কৰিলে চুলিৰ সৈতে জড়িত সমস্যা দূৰ হয়। এইবোৰৰ উপৰি জ্বৰ, কাহ, পানী লগা, অস্থমা আদি দূৰ কৰাৰ ক্ষেত্ৰতো পিপাৰমিণ্ট হাৰ্বেল টি অৰ্থাৎ পদিনা গছৰ পাতেৰে তৈয়াৰী চাহ উপকাৰী। পদিনাত পোৱা ফেনলিক যৌগ আৰু এণ্টি অক্সিডেণ্টে টাইপ 2 ডায়েবেটিছ ৰোগ দূৰ কৰে। পদিনাৰ চাহে শৰীৰৰ অতিৰিক্ত মেদ অৰ্থাৎ ওজন কমোৱাটো সহায় কৰে। কিন্তু পদিনা সেৱনৰ ক্ষেত্ৰত কিছুমান কথা মনত ৰখাটো নিতান্তই প্ৰয়োজনীয়। পদিনাৰ পাতত মেন্থল নামৰ ঘটক পোৱা যায়, যিয়ে ল' ব্লাড প্ৰেছাৰৰ সৃষ্টি কৰে। সেইবাবে ল' ব্লাড প্ৰেছাৰ ৰোগীয়ে সেৱনৰ আগতে ডাক্তৰৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজনীয়। অত্যাধিক পদিনাৰ চাহ সেৱনৰ ফলত শৰীৰত ব্লাড চুগাৰৰ পৰিমাণ কমি যাব পাৰে। সেইবাবে ল' ব্লাড চুগাৰ ৰোগীয়ে সেৱন কৰাটো অনুচিত।